শেৱালি খোবা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, সুস্থ হৈ আছে আৰু পূজাৰ আয়োজন ঘৰত একদম জোৰদাৰ চলি আছে, নহয় জানো? এতিয়া যিহেতু শাৰদীয় বতৰ, এতিয়া আগতেতো আমাৰ এনেকুৱা হয় ন যে বতৰটো একদম বিৰাট ভাল হৈ যায় পূজাৰ সময়লৈ, একদম পূজা ফিলটো বহুত আগৰ পৰা আহি যায়। কিন্তু এইবাৰ মানে এনেকুৱা হৈছে বতৰটো যে ইমান গৰম, এতিয়ালৈকে গৰমে যোৱা নামেই লোৱা নাই। বাৰু এতিয়া কথা পাতিছোঁ, তো এতিয়া আহিছোঁ মই আজিৰ টপিকটোৰ ফালে। তো এই গৰমৰ কাৰণে মই আজি লৈ আহিছোঁ এখন মাছৰ আঞ্জা। এই আঞ্জাখন গৰমত খাই আপোনালোকে বেছি ভাল পাব, যিহেতু এতিয়া গৰমেই চলি আছে, সেই গতিকে মই আজি এই আঞ্জাখন লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু এই আঞ্জাখন এনেদৰে আপোনালোকে এইবিধ শাকেৰে খাই পাইছেনে নাই মোক কিন্তু জনাবলৈ নাপাহৰিব। তেন্তেহ'লে এতিয়া বলক ৰেচিপিটোৰ ফালে যাওঁ। চ' লেটছ গেট। তো এই আঞ্জাখন বনাবৰ বাবে আমাক প্ৰথমতেই লাগিব এই শাকবিধ। এই শাকবিধ চিনি পাইছেনে বাৰু? এইবিধক আমি পিৰালি পালেং নহ'লে শ্বিলঙীয়া পালেং বুলিও কওঁ। আপোনালোকৰ ফালে যদিহে আৰু বেলেগ কিবা নামেৰে কয় মোক কিন্তু জনাবচোন। এতিয়া এই শাকবিধ আমি অলপ পাত মই ছিঙি আনিছোঁ, আনি ভালদৰে ধুই এতিয়া এনেদৰে কুটি লৈছোঁ। আৰু আমাক লাগিব এইখিনি বস্তু। এইখিনি বস্তুৰ ভিতৰত আছে দুটা মিডিয়াম চাইজৰ বিলাহী, মই এনেকৈ ৰাফলি কাটি লৈছোঁ। যিহেতু এইবিধ অকণমান টেঙা হ'ব তৰকাৰীটো, গতিকে মই জলকীয়া অকণমান সৰহকৈ লৈছোঁ, দুটা শুকান জলকীয়া আৰু 4টামান কেঁচা জলকীয়া লৈছোঁ। আপোনালোকে বিচাৰিলে অলপ কমাইও ল'ব পাৰিব। তাৰপিছত আৰু মোক লাগিব এটা মিডিয়াম চাইজৰ আলুটো মই এনেকৈ সৰু সৰুকৈ স্কুৱাৰ চাইজত কাটি লৈছোঁ। এতিয়া বলক যাওঁ আমি বনোৱা প্ৰচেছৰ ফালে। তো বনোৱাৰ বাবে মই প্ৰথমতে মাছখিনি ফ্ৰাই কৰি লৈছোঁ। মাছখিনি ফ্ৰাই কৰাখিনি মই আপোনালোকক দেখুৱাই থকা নাই। মোৰ এটা ৰেচিপি আছে ঔটেঙাৰ সৈতে মাছৰ আঞ্জা, তাতে মই মাছ ভজাৰ ট্ৰিক্সো মই শ্বেয়াৰ কৰিছোঁ। যদি আপোনালোকে বিচাৰে তেন্তেহ'লে চাব পাৰিব, মই লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম। এতিয়া সেই মাছ ভজা কেৰাহী থকা তেলখিনিতে মই শুকান জলকীয়াকেইটা আৰু কেঁচা জলকীয়াকেইটা দি অকণমান ফুটাই লৈছোঁ। তাৰপিছত মই তাতে এড কৰিছোঁ কাটি থোৱা আলুটো। এতিয়া এই আলুটো মই অকণমান আধা ভজা হোৱালৈকে ভাজি লৈছোঁ। অকণমান সময় ভাজি আধা ভজা হোৱাৰ পিছত মই ইয়াতে এড কৰিছোঁ কাটি থোৱা বিলাহীকেইটা। এতিয়া বিলাহীৰ সৈতে মই আলুখিনি অলপ ভালদৰে ভাজি ল'ম, যাতে বিলাহীখিনি আৰু আধা ভজা হৈ আলুখিনিৰ লগত মিলি যাওক। সেই গতিকে মই এবাৰ অকণমান ঢাকোন দি থৈ লৈছোঁ। এতিয়া ঢাকোনখিনি আঁতৰাই চাওক মোৰ আলু আৰু বিলাহী ভাজা হৈ গৈছে। যিহেতু আমাৰ শাকখিনি কাটা হৈ আছে, শাকটো ভাজোঁতে বেছি সময় নালাগে ন, পটককৈ হৈ যায়। সেই গতিকে আলু বিলাহীখিনি মই সিজালৈকে ভালদৰে ফ্ৰাই কৰি লৈছোঁ। আলুখিনি দিয়াৰ পাছতে মই নিমখ আৰু হালধি দি দিছিলোঁ। সেইখিনি মোৰ দেখুওৱা নহ'লে নিমখ মই নিজৰ সোৱাদ অনুসৰি দিছোঁ আৰু হালধি অকণমান দিছোঁ। যিহেতু শাকৰ তৰকাৰীত ইমান নিমখৰ দৰকাৰ নাই, মাছ ভাজোঁতে আমি হালধি দিওঁৱেই। আৰু লগতে খালি আমাৰ যিখিনি আলু আছে, আলুখিনি অকণমান হালধি ৰংটো আহিবলৈহে লাগে, শাকততো বেলেগ আমাৰ ৰং দৰকাৰেই নাই। সেই গতিকে হালধিটো নিজৰ জোখত আন্দাজমতে দিলেই হ'ল। এতিয়া চাওক আমাৰ আলু আৰু বিলাহীখিনি ভাজা ভালদৰে হৈ গৈছে। এতিয়া আমি ইয়াতে এড কৰিছোঁ কাটি থোৱা শাকখিনি। এতিয়া এই শাকখিনিৰ সৈতে মই গোটেইখিনি ভালদৰে মিলাই লৈছোঁ। এতিয়া মই শাকৰ সৈতে বিলাহী আৰু আলুখিনি ধুনীয়াকৈ গোটেইখিনি মিলাই লৈছোঁ। এনেদৰে মিলাই লৈ এতিয়া মই ইয়াতে লগাই দিম ঢাকোনখন। এয়া চাওক মই এতিয়া ঢাকোনখন লগাই দিছোঁ। লগাই দি 3-4 মিনিটমান এনেদৰে থাকিব দিছোঁ। 3-4 মিনিটৰ পাছত ঢাকোন আঁতৰাই দিওঁতে এয়া চাওক শাকৰ পৰা পানী ওলাইছে। এই শাকৰ পৰা ওলোৱা পানীখিনি আৰু বিলাহী পানীটোতো শুকাই গ'ল আগতেই ভাজি লোৱাৰ কাৰণে। এতিয়া শাকৰ পৰা ওলোৱা পানীখিনিৰ সৈতে আমি ভালদৰে ভাজিব লাগিব। এইখিনি ভালদৰে ভাজি কাষেৰে তেল নোলোৱালৈকে আমি এইখিনি ধুনীয়াকৈ ভাজি থাকিম। এয়া চাওক যিহেতু পানী ওলাইছে, সেই গতিকে মই গেছৰ ফ্লেমটো হাই কৰি দিছোঁ। খালি চাব, যিহেতু শাক হয় পটককৈ শুহি যাব, সেই গতিকে বহুত সময় এনেদৰে থৈ নিদিব আৰু আপুনি ওচৰতে থাকিব। এনেকৈ বহাই দি যাতে আঁতৰি নাযায়, নহ'লে তলত ধৰি যোৱা চান্স থাকিব পাৰে। এয়া চাওক মোৰ জুইৰ ফ্লেমটো এতিয়াও বেছিয়ে হৈ আছে।
এনেদৰে বেছিকৈ দিলে পানীটো সোনকালে শুহি যায় আৰু তৰকাৰীখন সোনকালে বনোৱাত সুবিধা হয়। যদিহে আপুনি বোলে অকণমান আঁতৰি গৈ কিবা এটা কৰোঁ বুলি ভাবিছে তেতিয়াহ'লে কিন্তু বঢ়াই নিদিব, মিডিয়াম ফ্লেমত দি তেনেদৰে থৈ দিব। এয়া চাওক আমাৰ শাকৰ পানীখিনি লাহে লাহে শুহিয়ে গৈছেগৈ। শুহি গৈ এতিয়া কাষেৰে তেল বিৰিঙা নিচিনা যেতিয়া হ'ব তেতিয়া মই ইয়াতে এড কৰিম পানী। মই তৰকাৰীত সদায় গৰম পানী ব্যৱহাৰ কৰোঁ। মই এইটো প্ৰত্যেক ৰেচিপিতে কওঁ। ঠাণ্ডা পানী ব্যৱহাৰ কৰিলে মই অকণমান সোৱাদটো সেৰেঙা নিচিনা পাওঁ। যদি আপোনাৰ সেইটো সুবিধা নাই তেতিয়াহ'লে ঠাণ্ডা পানী দিলেও হ'ব। আৰু যদি পানীখিনি দিয়ে তেতিয়া গেছৰ ফ্লেমটো সদায় হাইত ৰাখিব। এতিয়া আমি গৰম পানী দি দিছোঁ। গৰম পানী দিলে কি হয় তৰকাৰীটোত সোনকালে উতলনো আহে, আপোনাৰ কামটোও সোনকালে হয় আৰু খাবলৈও সোৱাদটো বেছি ভাল হয়। এয়া আমাৰ তৰকাৰী বুৰবুৰণি ধুনীয়াকৈ উতলি আহিছে, উতলন আহিছে। এতিয়া মই ইয়াতে এড কৰিছোঁ ভাজি থোৱা মাছ কেইপিচ। মাছেৰে সৈতে এতিয়া আমাৰ তৰকাৰী উতলি আছে। তৰকাৰীখিনি উতলি থাকোঁতে এনেদৰে মই আগৰ ভিডিঅ'বিলাকতো কৈছোঁ যে এনেদৰে অকণমান কাষৰ পৰা তেলখিনি মাজলৈ এনেকৈ হেতাখনেৰে দি দিব। বেছিকৈ জোৰে লৰাই নিদিব, নহ'লে মাছখিনি ভাঙি যোৱাৰ চান্সেছ থাকে। লাহে লাহে এনেকৈ কাষত জমা হৈ যোৱা তেলখিনি মাজলৈ দি দিব। তেতিয়া তৰকাৰীৰ ভিতৰত তেলখিনি ধুনীয়াকৈ সোমাই পৰিব আৰু সোৱাদটো বেছি ভাল হ'ব। এতিয়া আমাৰ তৰকাৰীখিনি এনেকৈ উতলি আছে। তৰকাৰীখিনি উতলাই কোনটো সময়ত নমাব, যিখিনি বিগিনাৰ্ছ থাকে তেওঁলোকৰ এইটো ডাউট থাকে, মোৰো আগতে আছিলে যে মই কেতিয়া নমাম, সেইটোতো গমেই নাপাওঁ ন, উতলি আছে তৰকাৰী। তো তৰকাৰীখিনি চাব, যিমানখিনি আপুনি পানী দিছে তাতকৈ তৰকাৰীখিনি কমি গৈছে আৰু অকণমান ডাঠ হৈছে। দেখাত কালাৰটোও চেঞ্জ হয়, দেখাটো মানে তৰকাৰী যিখিনি গোটেইখিনি মিক্স হৈ যায় তো দেখাতে ধৰিব পাৰি। এয়া চাওক কাষত মই মাছৰ পেটোও ভাজি আছোঁ। মাছৰ পেটো অকণমান বেলেগ ধৰণে ভাজা ৰেচিপি এটা মোৰ চেনেলত অলৰেডি আছেই। আপোনালোকে যদি বিচাৰে, কোনোবা যদি এনেকুৱা আছে মোৰ নিচিনা যোনে মাছৰ পেটো বহুত ভাল পায়, তেওঁলোকে এবাৰ চেক আউট কৰিব পাৰে। এইটো চাইডে মোৰ মাছৰ তৰকাৰী ৰেডি হৈ গ'ল প্ৰায়। এয়া চাওক এনেকুৱা শাকৰ তৰকাৰী মানে দেখিলে মোৰ শাকৰ তৰকাৰী খুব ভাল পাওঁ। হয়তো মোৰ নিচিনা এনেকুৱা বহুত আছে। শাকৰ তৰকাৰীখন দেখিয়ে মোৰ এতিয়াও মানে দেখি এনেকুৱা লাগিছে যেন এই খামগৈ নেকি। তো এতিয়া মোৰ মাছৰ তৰকাৰী প্ৰায় হৈছেই। এনেদৰে মই এতিয়াও এনেকৈ কাষৰ পৰা হেৰি কৰি আছোঁ। এয়া মই এতিয়া গেছৰ ফ্লেম অফ কৰি দিছোঁ। এয়া আপোনালোকৰ টেষ্টি আৰু হেল্ডি আৰু আপোনাৰ পেট ঠাণ্ডা কৰা মাছৰ আঞ্জাখন তৈয়াৰ হৈ গ'ল। এতিয়া আপুনি ভাতৰ লগত পৰিৱেশন কৰক। তেনেহ'লে ৰেচিপিটো চাই কেনেকুৱা পালে? আশা কৰোঁ আপোনালোকে ভালেই পাব আৰু এই গৰমতো আপোনালোকৰ পেটটো অকণমান ঠাণ্ডা হোৱাত সহায় কৰিব। আৰু এনেদৰে আপোনালোকে যদিহে বনাইছে বা যদিহে বেলেগ ধৰণে বনায় মোক কিন্তু কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিবলৈ নাপাহৰিব আৰু আপোনাৰ ফ্ৰেণ্ডছ ফেমিলি ওচৰ চুবুৰীয়া সকলোৰে লগত ভিডিঅ'টো এপাক শ্বেয়াৰ কৰি দিব। যিহেতু এতিয়া শাৰদীয় বতৰ, কিন্তু শাৰদীয় বতৰটো আমাৰ গৰমৰ উত্তাপ এতিয়াও কমা নাই। হয়তো আপোনালোকৰ ফ্ৰেণ্ডছ ফেমিলি যিসকল আছে তেওঁলোকে এইটো ৰেচিপি চাই ভালো পাব আৰু অলপ উপকৃত হ'ব বুলি আশা কৰিলোঁ। আৰু পূজালৈ আগতীয়াকৈ আপোনালোকক সকলোকে শুভেচ্ছা জনালোঁ। আশা কৰোঁ পূজা ভালে ভালে যাব আৰু পূজালৈ আমাৰ অকণমান হ'লেও ঠাণ্ডা পৰিব। পূজা বুলি কওঁতে মনত পৰিলেই মই চুলিখিনি কটালোঁ, কেনেকুৱা লাগিছে ক'বচোন বাৰু। আৰু পূজাৰ আয়োজন আপোনালোকৰ কেনেকুৱা চলি আছে মোক কিন্তু জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, আকৌ নতুন ভিডিঅ' লৈ অহাৰ আশাৰে নমস্কাৰ।